সাম্প্ৰতিক সময়ৰ এজন বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাসৰ এটি গল্প পাঠ কৰিবলৈ লৈছোঁ। গল্পটো মোৰ খুব প্ৰিয়। স্নাতক ষষ্ঠ ষান্মাসিকত থাকোঁতেই এই গল্পটো মই পঢ়িছিলোঁ। গল্পটো পঢ়াৰ পিছত গল্পটোৱে মোক খুব আকৰ্ষণ কৰিছিল আৰু গল্পটো মই মোৰ নিজৰ মাজতেই কঢ়িয়াই লৈ ফুৰিছিলোঁ। এই গল্পটোৰ নায়ক গল্পকাৰ নিজেই আৰু নায়িকা অৰ্থাৎ অৰ্পিতা। গল্পটোৰ শিৰোনাম হৈছে অৰ্পিতাৰ এৰাতি। খিৰিকী কাষৰ এজনীয়া চিট দুটা যোৰা দি পতা বিচনাখনৰ একোণত বহি থুতৰিত হাত, চকু বাহিৰত, চকুত উদাসীনতা, বিষণ্ণতাও বুলি পাৰি নেকি। ইপিনে দবাটোৰ ভিতৰত কোনে কি কৰি আছে তাৰ পিনে ছোৱালীজনীৰ অকণো কৌতূহল নাই। শাৰীৰ অদৰকাৰী আঁচলখন কান্ধৰ ওপৰেৰে টানি নি শৰীৰৰ ঊৰ্ধ্বাংশ কৃপণতাৰে ঢাকি লৈ আনকি ভৰিৰ পতাখনো শাৰীৰ পাতলিৰ সম্পূৰ্ণ এন্ধাৰত এটা অলস ঔদাৰ্য তাইৰ সম্পূৰ্ণ অৱয়ৱত অৱস্থিত এটা সমৰ্পণৰ ভাৱ। ডবাটোৰ ভিতৰত থিতাপি লৈ উঠাৰ পাছত প্ৰথমবাৰৰ বাবে তাইক মন দি চাওঁতেই তাইৰ মুখভংগীত ফুটি উঠা চৰম সমৰ্পণৰ ভাৱটোৱে মোক আকৃষ্ট কৰে। মই মনে মনে ঠিক কৰোঁ, কেতিয়াবা এই ছোৱালীজনীক লৈ গল্প লিখিলে তাইৰ নাম থম অৰ্পিতা। অৰ্পিতা কি? গাংগুলী নে আচাৰ্য, ৰায় নে মজুমদাৰ? কাৰণ ইতিমধ্যে তাইৰ দেউতাকৰ মুখত বঙালী মিহলোৱা হিন্দী শুনি মই নিশ্চিত যে ছোৱালীজনী মানে অৰ্পিতা শাৰী পৰিহিতা ছদ্মবেশী অসমীয়া নহয়। তাই সঁচাই বঙালী, অসমীয়াই হওক বা বঙালীয়েই হওক। তাই মূলতঃ এজনী ছোৱালী, মোটামুটিকৈ ধুনীয়া এজনী ছোৱালী, আৰু তাই বৰ্তমান অন্য এক পৃথিৱীৰ বিচৰণতা, পাৰিপাৰ্শ্বিকৰ প্ৰতি সম্পূৰ্ণ অন্যমনস্ক। চুপচাপ খিৰিকীৰে বাহিৰৰ এন্ধাৰত এনে এক বিন্দুত মনোনিৱেশ কৰাত ব্যস্ত তাই, যাক অতি সহজে ইনফিনিটি নাম দিব পাৰি। তাইৰ এই অন্যমনস্ক সৌন্দৰ্যই চুম্বকৰ দৰে মোৰ মনৰ কৌতূহলী অংশটোক টানি নিলে। মই চাৰমিনাৰ হুপি হুপি তাইৰ পিনে একেথৰে চাই ৰলো। মোৰ বাবে নিৰ্দিষ্ট 3 টায়াৰৰ মাজৰ বিচনাখনত। এনেতে কিৰণে বাথৰুমৰ পৰা উভতি আহি মোৰ মনোনিৱেশ ভাঙিলে। কিয় তই এতিয়াই লাং খালিচোন, ইমান সোনকালে শুৱনে? এই গল্পটো আচলতে মোৰ আৰু অৰ্পিতাৰ গল্প। মই নায়ক, অৰ্পিতা নায়িকা। আমাৰ বাহিৰে আন কাৰো কথা এই গল্পত থকা অনুচিত। অথচ দিগদাৰী এইখিনিতে যে ঘটনা বৰ্ণাবলৈ অৱশ্যম্ভাৱীভাৱে কেইটামান অদৰকাৰী চৰিত্ৰ আনিব লগা হ'ল। উপস্থিতি গল্পটোত হয়তো সিমান দৰকাৰী নহয়। অৰ্থাৎ ইহঁতৰ কথা নকলেও ঘটনাটো পোনপটীয়াকৈ বৰ্ণাব নোৱাৰি। অন্যথা অদৰকাৰী অনাহৃত চৰিত্ৰবোৰৰ ভিতৰত এটা হ'ল কিৰণ। দেৱনাথ মোৰ বন্ধু। একে অফিচতে কাম কৰোঁ আৰু অফিচৰ কামতেই আমি এয়া ট্ৰেইনত উঠি আন এখন চহৰলৈ গৈ আছো। হঠাতে যাবলগীয়া হ'ল। ইপিনে ৰিজাৰ্ভেশ্যন নাই, গতিকে দৰকাৰ পৰিল 2 নম্বৰ অদৰকাৰী চৰিত্ৰৰ, মানে কৃষ্ণৰ। কৃষ্ণ আমাৰ চুবুৰীৰে, তেনেই ডেকা ল'ৰা।
অলপতে ৰেলৱেত সোমাইছে তিতি। ষ্টেচনত তাক দেখা মাত্ৰই মোৰ উৎফুল্ল মন। হেঁচা ঠেলাকৈ যাব নেলাগে আৰু। কৃষ্ণ আছে যেতিয়া বহিবলৈ হলেও ৰিজাৰ্ভেশ্যনত চিট দুটা অন্তত পাম। অৱশ্যে দেখা গ'ল সেইদিনা ট্ৰেইনত ভিৰ এনেই সেৰেঙা আৰু কৃষ্ণই ইপিনে সিপিনে ঘূৰি আমাক 3 টায়াৰ তৰাটোৰ দুটা চিট মানে 2খন বিচনা যোগাৰ কৰি দিলে। এৰাতিৰ বাবে শুবলৈ 5.5 টকাকৈ দুটা চিটৰ 11 টকা হয়। মই তাক 3খন 5 টকীয়া নোট দিলো। সি মোক ভঙনিয়াখিনি উভতাই দিবলৈ পাহৰিলে। ট্ৰেইন ষ্টেচন এৰাৰ কিছু পাছত ক'লা ইউনিফৰ্ম পিন্ধা আন এজন টিকেট চেকাৰে আমাক ৰিজাৰ্ভেশ্যনৰ শ্লিপ এখন লিখি দি গ'লহি। গল্পটোৰ 4 নম্বৰ আৰু শেষ অদৰকাৰী চৰিত্ৰ অৰ্পিতাৰ দেউতাকে খানচামাটোৰ সৈতে দীৰ্ঘ তৰ্ক বিতৰ্কৰ পাছত তেতিয়াও বাহিৰলৈ চাই ৰোৱা জীয়েকক সোনকালে শুবলৈ আৰু আন খুচুৰা উপদেশ দি আৰু উত্তৰত হা আদি মনোচিলেবল শুনি জীয়েকৰ বিচনাৰ ওপৰত বাংকত উঠি অলপ পাছতে নাকেৰে প্ৰমাণ দিলে যে তেওঁ দুৰ্ঘোৰ টোপনিত। কিৰণৰ বাহিৰে আন কেইটা অদৰকাৰী চৰিত্ৰৰ উল্লেখো ইয়াতেই শেষ। কিৰণক কলো যে অহাকালি যথেষ্ট কাম কৰিবলগীয়া আছে। চহৰখনত আমাৰ অফিচৰ শাখা অফিচটোৰ সমস্ত ডকুমেণ্ট ফাইল পত্ৰ চালিব জাৰিব লাগিব। আজৰি সময় পোৱা যায় নে নাযায় তাৰ ঠিকনা নাই। গতিকে আড্ডা দি আধা ৰাতি শেষ কৰাতকৈ 3 টায়াৰত পাইছো যেতিয়া সোনকালে শুই পৰাই বুদ্ধিমানৰ কাম। কিৰণে ভাল ল'ৰাৰ দৰে মোৰ উপদেশ মানি তলৰ বাংকটোত ততালিকে শুই পৰিল। সঁচা কথা কবলৈ হলে মোৰ তেতিয়ালৈ অকণো টোপনি ধৰা নাছিল। ইচ্ছা কৰা হলে অথবা আন ঠাইত হোৱা হলে কিৰণৰ সৈতে মই আৰামত 1 ঘণ্টা 2 ঘণ্টা আড্ডা দিলোহেঁতেন। কিন্তু ঠিক সেইটো সময়ত সেইটো পৰিৱেশত এজনী ধুনীয়া ছোৱালীৰ বিষণ্ণ আকৰ্ষণীয়তা একমনে উপভোগ কৰাৰ লোভত মই কিৰণৰ লগত আড্ডা মৰাত লোভ সামৰিলো। কোনো পৰীক্ষাৰ ৰিজাল্ট আউট হোৱা নাই। তেন্তে কেলেই অৰ্পিতা আজি এই নিথৰ ৰাতি ট্ৰেইনৰ শব্দৰ মাজত জিক শব্দৰ মাজত দবাত শুই থকা আন যাত্ৰীবোৰৰ নিঃশব্দ উপস্থিতি আওকাণ কৰি একমনে উদাসীনা বিষণ্ণ বদনা। তাইৰ প্ৰেম বেদনা নিতান্তই ব্যক্তিগত নেকি? যেনেকৈ ধৰা যাওক কোনোবা চতুৰ প্ৰেমিকে হেজাৰ ৰঙীন অংগীকাৰ নিৰৱচ্ছিন্ন প্ৰেমৰ প্ৰতিজ্ঞা তুচ্ছতাৰে ভাঙি দূৰলৈ আঁতৰি গৈছে তাইৰ পৰা। অথবা তাইৰ বিবাহ প্ৰস্তাৱত কিবা বিঘিনি ঘটিছে অলপতে। মাক দেউতাকৰ সাধৰ কোনোবা পাত্ৰই তাইক দেখি পচন্দ কৰিও অসম্ভৱ এটা পৰিমাণৰ বৰ্পণ দাবী কৰি বহি আছে, যাৰ ফলত তাইৰ পতিগৃহ গমন সম্পূৰ্ণ অসম্ভৱ। কি তাইৰ ৰহস্য আচলতে? ক'ত তাই দুখৰ পেৰাৰ চাবি? বৰ্তমানৰ প্ৰতি তাইৰ অনাস্থাৰ সূত্ৰ, তাইৰ বহি থকাৰ ভংগীত তাইৰ প্ৰতি সমস্ত অবিচাৰৰ ফলত উপজা যি অভিমান, তাৰ উৎস সেই সুগভীৰ দুখৰ কস্তুৰীৰ প্ৰকৃত স্বৰূপ কেনেকুৱা, তাৰ বিভিন্ন অল্টাৰনেটিভে মোৰ মগজ তোলপাৰ লগাই থাকিলেও কেতিয়া ক'ব নোৱাৰো মোৰ দুচকু এসময়ত জাপ খাই আহিল টোপনিত। তেতিয়াও অৰ্পিতা আগৰ দৰেই একেথৰে বহি খিৰিকীৰে বাহিৰলৈ চাই আছে। বহুত আগেয়ে দবাটোৰ লাইটবোৰ নুমাই দিয়া হৈছে। মাজে মাজে নীলা বাল্ববোৰ জ্বলি আছে।
ডবাটোত নীলা আলু। নীলা হেনো বিষাদৰ ৰং। মোৰ এজন চিত্ৰকাৰ বন্ধুৱে কৈছিল এদিন। নীলা ৰং গালে মুখে সানি লৈ ছোৱালীজনী বহি আছিল অলপ অসাৱধান ভংগীত। সেইদিনালৈ ৰাতি শোৱাৰ আগলৈ এইটোৱেই মোৰ শেষ স্মৃতি। নীলা ৰং আৰু অৰ্পিতা, বিষাদ আৰু অৰ্পিতা দুয়ো একেলগে। মই শুই পৰিলো। সেই ৰাতি মোৰ দুবাৰ টোপনি ভাঙিছিল। প্ৰথমবাৰ এটা অদ্ভুত শব্দ শুনি মই উঠি পৰো। এটা ফুপনিৰ শব্দ। শব্দটো অৰ্পিতাৰ বিচনাৰ পৰা। চকু মেলি চাই দেখো অৰ্পিতাই বেৰাৰ পিনলৈ মুখ কৰি শুই আছে আৰু ফোপাই ফোপাই উচুপি আছে। এজনী অচিনাকি ছোৱালীক ৰাতি সকলোৱে শুই থকা অৱস্থাত সান্তনা দিবলৈ যোৱাটো কিমান দূৰ যুক্তিসংগত হ'ব ঠিক কৰিব নোৱাৰি মই আকৌ টোপনি গলো। মনৰ একোণত অৱশ্যে তাইৰ উচুপনি বন্ধ কৰিবলৈ একো কৰিব নোৱাৰাৰ বাবে অস্বস্তি এটা ৰৈ গল। দ্বিতীয়বাৰ এনেই টোপনি ভাগিল। ৰাতি কেইটা বাজিল চাবলৈ বাওঁহাত দাঙোতেই অৰ্পিতাৰ বিচনাৰ পিনে চকু গল। সৰ্বনাশ, বিচনা খালী। এই ৰাতিখন ছোৱালীজনী কলৈ গল? বাথৰুমলৈ। এৰা, বাথৰুমলৈ যাব পাৰে। মনৰ পৰা উদগ্ৰীৱতা দূৰ হোৱাত কোঠাটোৰ ইপিনে সিপিনে চকু ফুৰালো। অৰ্পিতাৰ দেউতাক টোপনিত লালকাল। কিৰণো। 2-3 মিনিটমান বাট চালো। তাৰ পাছত অৰ্পিতা উভতি নহাত এইবাৰ মই নিজেই বিচনাৰ পৰা নামি পৰিলো। বাথৰুমৰ পিনলৈ খোজ ললো। দৃশ্যটো দেখি মোৰ বুকুখন চিৰিংকৈ গল। বাথৰুমৰ ওচৰৰ ডবাটোৰ দুৱাৰখন খোলা। দুৱাৰৰ ৰদ এডালত খামুচি ধৰি বিপজ্জনকভাৱে ওলমি আছে অৰ্পিতা। হাতৰ মুঠি নামমাত্ৰ শিথিল কৰিলে তাই তৎক্ষণাত জোৰেৰে বাহিৰলৈ ঘণ্টাত কমেও 40-50 মাইল বেগে ধাৱমান ট্ৰেইনখনৰ পৰা পৰি যোৱা অৱস্থাত। জীৱন আৰু মৃত্যুৰ মাজত ওলমি থকা অৰ্পিতাৰ শৰীৰটো দেখিয়েই প্ৰথম যিটো উপলব্ধিয়ে মোৰ মনত বিজুলীৰ দৰে চাট মাৰি ধৰিলে সেইটো হ'ল আত্মহত্যা। ছোৱালীজনীয়ে আত্মহত্যা কৰিবলৈ ওলাইছে, অথচ তেতিয়াও মোৰ আৰু তাইৰ মাজত এটা কৰিডৰৰ অনতিক্ৰম্য ব্যৱধান। মই লৰি গৈ তাইক বাধা দিম তাৰ উপায় নাই। তদুপৰি এইমাত্ৰ টোপনিৰ পৰা উঠি অহা মোৰ সম্বিতে আকস্মিক এনে এটা ভয়ংকৰ দৃশ্যৰ সন্মুখীন হৈ হতভম্ব হৈ গৈছে। মই তৎক্ষণাত দৌৰি গৈ তাইক কোঠাৰ ভিতৰলৈ টানি আনিব লাগে। এই দায়িত্বৰ কথা সম্পূৰ্ণ পাহৰি গৈছো মই। এটা কৰুণ মৃত্যুৰ একমাত্ৰ নিৰ্বাক অসহায় দৰ্শকৰ ভূমিকালৈ পৰ্যবসিত অসহায় মোৰ চকুৰ সন্মুখতে পিছ মুহূৰ্ততে কিন্তু এটা ব্যতিক্ৰম ঘটি গল। দুৱাৰৰ ৰদডালত খামুচি দবাৰ বাহিৰত ওলমি থকাৰ পৰা অৰ্পিতা এইবাৰ ভিতৰলৈ সোমাই আহিল। দুয়ো হাতেৰে খামুচি ধৰিলে ৰদডাল। মুঠি দুটাৰ ওপৰত মূৰটো লুকুৱাই তাই উচুপিব ধৰিলে। আত্মহত্যাৰ বাবে যিমানখিনি দুঃসাহসৰ দৰকাৰ তাৰ অভাৱ বোধ কৰিয়ে নেকি তাই এবাৰ উচুপিবলৈ ধৰিলে। দুৰ্ঘটনাটো নঘটিল। মোৰ উশাহ নিশাহ আকৌ আৰম্ভ হল। ইমান পৰে মূৰ্তিবৎ থিয় হৈ থকা মই এইবাৰ আগবাঢ়ি গলো। তাইৰ কান্ধত হাত থলো। তাই চকু পানী ভৰা মুখ তুলি মোৰ পিনে চালে। মই মোৰ চকুলৈ যিমান পাৰো কৰুণা, দয়া, বাৎসল্য আদিৰ ছাপ আঁকিবলৈ চেষ্টা কৰিলো। অৰ্পিতাই মোৰ পিনে চায়েই মোক দুহাতেৰে সাৱটি ধৰি হুক হুকাই কান্দিবলৈ ধৰিলে। মোৰ কান্ধখন এতিয়া তাইৰ শৰীৰৰ আশ্ৰয়। মোৰ হৃদয়খন তাইৰ সমস্ত বেদনাৰ। মই আশ্ৰয়দাতাৰ ভূমিকাত অভিনয়ৰ বাবে নিজকে উপযুক্ত কৰিবলৈ প্ৰাণপণে চেষ্টা চলাই গলো। লাহে লাহে তাইৰ চুলিৰ ওপৰেৰে হাত বুলাই গলো।
মাজে মাজে তাইৰ কান্ধৰ ওপৰেৰে। তাই তেতিয়াও হুকহুকাই সমস্ত শৰীৰ আৰু বেদনাৰ ভাৰ এজন দয়ালু অচিনাকিৰ আশ্ৰয়ত এৰি দি তাইৰ সমস্ত অসফলতাৰ বাবে পশ্চাতাপত ব্যস্ত। মই তিমান পৰে এক মহতী আত্মালৈ উত্তীৰ্ণ। মই যেন ধৰাৰ সমগ্ৰ দোষী মানৱতাৰ বেদনা মোৰ বিশাল বুকুৱে শুহি লৈছো। এনেকৈয়ে পৃথিৱীৰ সমস্ত লাঞ্ছিত প্ৰবঞ্চিতজনে যেন মোৰ নিৰ্ভয় আশ্বাসৰ পৰাই মুক্তিৰ সন্ধান বিচাৰি পাইছে। আত্মহত্যাৰ বিকল্প নতুন জীৱন ধাৰণৰ বাবে সংগ্ৰামৰ প্ৰস্তুতি। মই আবেগত জোৰেৰে অৰ্পিতাক সাৱটি ধৰিলো। আমাৰ দুয়োৰে মাজত কোনো কৈফিয়ত বা আশ্বাসবাণীৰ বিনিময় হোৱা নাই। আমি দুয়োৰে সান্নিধ্যত চুপচাপ। নিস্তুপ উপস্থিতি মাত্ৰই যেন আমাৰ দুয়োৰে বাবে যথেষ্ট। আমি দুয়োকে আঁকোৱালি লৈ নিৰ্বাক থিয় হৈ ৰলো বাথৰুমৰ কাষৰ কৰিডৰত। তাইৰ বাবে এইখিনি কথাই যথেষ্ট যে তাই দুখনিৰ বাবে নিষ্ঠুৰ জগতত এজন অন্তত সহানুভূতিশীল বাকী আছে, আৰু মই ভণ্ডৰ বাবে এইখিনিয়ে যথেষ্ট যে মই আন একো কৰিব নোৱাৰিলেও অন্তত এটা দোষী আত্মাৰ স্বস্তি সংগ্ৰহত সহায় কৰি দিব পাৰিছো। আচৰিত কথা, ইমান এটা ডাঙৰ ঘটনা ঘটি গল, অথচ দৱাৰ আন কোনোৱেই সাৰ নাপালে। অহাকালি কিৰণক যেতিয়া এই অদ্ভুত ঘটনাটোৰ কথা কম, সি অবাক হৈ যাব, আচৰিত হৈ যাব। তাৰ টোপনি নভঙাৰ বাবে আৰু ছোৱালীজনীক ভালকৈ লক্ষ্য নকৰাৰ বাবে আফচোচ কৰিব। তাৰ পাছত লাহে লাহে ঘটনাটোক পাহৰি পেলাব। মই মোৰ বিচনাৰ পৰা আকৌ তাইৰ পিনে চালো। ধুমুহাৰ পাছত শান্ত লেণ্ডস্কেপৰ দৰে নিশ্চিতভাৱে তাই শুই পৰিছে, এক অদ্ভুত সন্তুষ্টিৰ ভাৱ মুখত লৈ। মোৰ টোপনি নাহিল, কিন্তু গৰম লাগিছিল। পাঞ্জাবীটো খুলি গাৰুৰ ওচৰত থৈ আকৌ বাগৰ দিলো। পাঞ্জাবীটোত লাগি থকা অৰ্পিতাৰ লিপষ্টিক, পাউডাৰ আৰু ঘামৰ সানমিহলি গন্ধই মোক আমনি কৰিবলৈ ধৰিলে। আকৌ অৰ্পিতাৰ পিনে চকু গল। এটা শিশুৰ দৰে তাইৰ হাইট শৰীৰতো এক ধৰণৰ নিৰ্দোষ সৌন্দৰ্যসনা। বেদনাৰ চাপৰ নামমাত্ৰও তাইৰ নাই এতিয়া। তাইৰ নিৰ্বিকাৰ আননত গভীৰ প্ৰশান্তি। নিচেই ৰাতিপুৱাতে আমাৰ গন্তব্যস্থান পালোগৈ। আমি বিচনাপত্ৰ লৈ নামি গলো। অৰ্পিতা তেতিয়াও নিশ্চিত মনে টোপনিত লালকাল। দেউতাকে তাইৰ ভৰি পতানত বহি নিৰ্বিকাৰ মিক্সাৰ হুপি আছে। মই আৰু কিৰণ দুয়ো কুলিটোৰ পিছে পিছে গেট অভিমুখে। হঠাতে কি খেয়াল হল, মই এনে উভতি চালো আমাৰ ডবাটোৰ পিনে। খিৰিকীত অৰ্পিতাৰ মুখ। ইতিমধ্যে টোপনিৰ পৰা তাই সাৰ পাই উঠি বহিছে। খিৰিকীৰে ঠিক মোৰ পিনেই চাই আছে তাই। তাইৰ চকুৱে পৰিলো। তাইৰ মুখত এটা অদ্ভুত অভিব্যক্তি। মই ধৰা পৰি গলো। তাইৰ চকুত কি বাৰু সেয়া? মোৰ বাবে ধন্যবাদ নে মই মনে মনে পলাই অহাৰ বাবে তাচ্ছিল্য, উপহাস? তাইৰ দৃষ্টিৰ ভাষাৰ পাঠোদ্ধাৰ মই কৰিব নোৱাৰিলো। এনেকৈয়ে এইখিনিতে গল্পৰ পৰা মোৰ তথা নায়কৰ প্ৰস্থান। বৰ্ণিত ঘটনাটোৰ বিশ্বাসযোগ্যতা সম্পৰ্কে অকণমান দিগদাৰি থাকি গল। আন সকলোৱে বিশ্বাস কৰিলেও গল্পটো পঢ়ি উঠি কিৰণে কিন্তু অবিশ্বাস্যৰ হাঁহি মাৰিব, কব, ভাল গাজা মাৰিছ দেই, মই তোৰ লগতেই থাকিলো, ইমানখন কাণ্ড ঘটি গল, অথচ মই তাৰ ভোগে নাপালো। ঘটনাটো ভাল সাজিছ দেই। লগে লগে মই কৈ উঠিম, নহয়, এই ঘটনাটো মনে সজা নহয়, ঘটনাটো সঁচাকৈয়ে। মোক শেষ কৰিব নিদি পুনৰ কৈ উঠিব, অন্তত মোৰ আগত এনেকুৱা গাজা নামাৰিবি, বুজিছ? সঁচা হোৱা হলে ঘটনাটো ঘটাৰ ঠিক পিছদিনাই তই কমচে কম মোৰ আগত দোহাৰিলিহেঁতেন দেচোন। ঘটনাটো নিশ্চয় তোৰ মনে সজা। মই তেতিয়া এটা চালাকি হাঁহি মাৰি তাক উত্তৰ দিম এই বুলি, বুজিছ দোস্ত,
মানুহৰ জীৱনত কেতিয়াবা এনে একোটা আপুৰুগীয়া ঘটনা ঘটি যায়, যিবোৰৰ আবেদন একমাত্ৰ নিজৰ ওচৰতহে। আনকি শ্ৰেষ্ঠতম বন্ধুৰ সৈতেও এনে ঘটনাৰ আমেজ ভগাই ল'ব নোৱাৰি। এতেকেই এসময়ত ছাত্ৰ জীৱনতে এই পৃথিৱীৰ পৰা, এই দেশৰ পৰা দুখ দাৰিদ্ৰ আঁতৰোৱাৰ প্ৰয়াসত যথেষ্ট কিবা কিবি কৰিছিলো। বাগানে কলে কাৰখানাই ঘূৰিছিলো। কামৰূপ লখিমপুৰৰ বানপানী ভাঙি দৰিদ্ৰ খেতিয়ক শ্ৰমিকৰ মাজলৈ গৈ বিচাৰিছিলো এই দুখৰ উৎস ক'ত। এতিয়া সেইবোৰ ল'ৰা ধেমালি যেন লাগে। এতিয়া মই চৰকাৰী চাকৰিয়াল। আৰামত মন মজ্জা বিবেক সকলো বিক্ৰী কৰি আৰামত দিনপাত কৰি আছো। তথাপি মাজে মাজে দোষী আৰ্ত মানৱতাৰ বাবে কিঞ্চিত কিবা কৰিবলৈ পালে কিজানি আত্মসন্তুষ্টি লভিব পাৰো। সেয়ে এই উপৰোক্ত ঘটনাটো গঢ়ি চালো। দুখুনী অৰ্পিতাৰ আশ্ৰয়দাতা, সান্তনাদাতা ৰূপে নিজকে সজাই চালো। কিৰণহঁতে বিশ্বাস কৰক নকৰক, গল্পত বৰ্ণোৱাৰ দৰে সেই ৰাতি এনে ঘটনা ঘটা হলে মই কিজানি অৰ্পিতাক সান্তনা দিবলৈ পাই গভীৰ প্ৰশান্তি লভিলোহেঁতেন। অৱশ্যে মাজৰাতিখন একোঠাক শুই থকা মানুহৰ উপস্থিতিত এজনী গাভৰুৰ সৈতে ঠিক তেনেকুৱা ব্যৱহাৰ কৰাৰ সৎসাহসখিনি মোৰ আছে নে নাই সেয়া সন্দেহৰ কথা। মই হয়তো আত্মহত্যা কৰিবলৈ ওলোৱা অৰ্পিতাৰ ভুলখিনি, তাইৰ লাজখিনি নীৰৱতাৰে লুকুৱাই ৰাখিবলৈ নগৈ হুলস্থুল লগাই দিলোহেঁতেন। আৰু মোৰ হুলস্থুল শুনি আগপিছ নুগুনি অৰ্পিতাই হয়তো সঁচাসঁচিকৈ ট্ৰেইনৰ পৰা জাপ মাৰি দিলেহেঁতেন। গল্পটো শেষ হৈছে। ধন্যবাদ।